নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। এয়া অক্টোবৰ মাহৰ আমাৰ বাগিচাখনৰ কিছু দৃশ্য। এয়া চাওকচোন, এয়া ফুলবোৰ কি ধুনীয়াকৈ ফুলি আছে। অৱশ্যে এইবোৰ মৰহি যাবৰ সময় হ'লেই, কাৰণ নৱেম্বৰ আহি পালেহিয়ে, বেছি দিন নাই। চ' এইবিলাক আকৌ গুচাই নতুনকৈ আকৌ ৰোপণ কৰিব লাগিব দেই। এইডাল হৈছে মোমাই তামোল গছ। এইডাল লগোৱা প্ৰায় এবছৰতকৈ বেছিয়ে হ'ল হয়। তো এতিয়া এনেকুৱা দেখিবলৈ হৈছে, কিমান মৰম লগা হৈছে দেখিবলৈ, একদম গ্ৰীণ গ্ৰীণ, পূৰা হেল্ডি। আৰু মোমাই তামোলডালৰ কাষতে আমি এইবোৰ লগাইছিলোঁ, মায়ে আৰু মই। এয়া বিভিন্ন প্ৰজাতিৰ আচলতে ফুল কিছুমান আছে, মই এদিন আপোনালোকক লং ভিডিঅ'ত দেখাম। এয়া দেখিছেনে? এইডাল হৈছে আমাৰ নঙলামুখত থকা শেৱালি ফুলজোপা। বতাহত ইমান ধুনীয়াকৈ হালি জালি নাচি আছে।